Hello guys, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুড মৰ্ণিং সকলোকে। মানে আজি ৰাতিৰ পৰা তামান বৰষুণ দি আছে, এতিয়ালৈকে নাজাৰা চোৱা পুৰা জাগাগিলা কি হৈ গৈছে, বানপানী হৈ গৈছে গাইছ, পুৰা চোৱা পুখুৰীবিলাক পুৰা পানী ফুল হৈ গ'ল, পুৰা তামান বৰষুণ ফাটাফাটি বৰষুণ দিছে পুৰা ৰাতিৰ পৰা এতিয়ালৈকে। এতিয়া বাৰু অকণমান এৰিছে, এয়া চোৱাচোন পুৰা পানী কেনেকৈ ফুল হৈ গৈছে চোৱা। ঠাইবিলাকত পুৰা বানপানী হৈ গৈছে গেছ, এয়া চোৱা। আপোনালোকৰ পৰা কেনেকুৱা বৰষুণ দিছে কোৱাচোন কমেণ্টত। এয়া চোৱা বানপানী ফাটাফাটি, এয়া চোৱা ফাটাফাটি বৰষুণত পানী পুৰা। আৰু পিহিটো আৰু পুৰা কুঠিয়া পেলাবাৰ হ'লে পুৰা মাটি বোকা কৰি দিলে। এয়া চোৱাচোন, এয়া নকে পেহাক ধুনীয়াকৈ পিহি দিয়ে, চাহ লৈ নিছে। কি হ'ল এবাৰ চাহ আনছা পিহি? খালি চাহ, খালি চাহ, ৰঙা চাহ, ৰঙা চাহ নিচি পিহিয়ে। এয়া হ'লে কুঠিয়া পেলাবাৰ পেলাবই আৰু না কুঠিয়া। পুৰা বাৰিষাৰ বতৰ না, পুৰা বোকা হৈ গ'ল। লাগাও লাগাও লাগাও, গৰুহাল উঠিয়া নেকি নাযায়, অলপ জোৰছে জোৰছে খেদো। পেলাবা হ'ব আৰু ন কুঠিয়া হ'লে আৰু বোকা। পুৰা আমাৰ পিনে ফাটাফাটি খেতিৰ আৰম্ভণি হৈ গ'ল। মানুহবিলাকে চবে হাল বালাই গাইছ, পুৰা কুঠিয়া তুলিৰ কাৰণে চবে ৰেডি কৰি আছে। খেতিৰ আৰম্ভণি গাইছ, পুৰা ফাটাফাটি ৰেডি হ'লে আৰু না কুঠিয়া পেলাবৰ কাৰণে। এয়া চোৱা, এয়া আমাৰ দাদু আৰু গোটেইগাই পুৰা ফাটাফাটি হাল বায়ে আছে। লাগাও লাগাও লাগাও, মানে হাল নতুন গৰু শিকাই থকা হৈছে। লাগাও লাগাও লাগাও, লাগাও হুররা। ইয়ে বহুত যাব দেই, নতুন গৰু শিকাব না, নতুন গৰু শিকালে কিমান কষ্ট হয়। লাগাও লাগাও, আহি গ'ল না বতৰ সিবাৰি। নতুন গৰু শিকাও হয়, নতুন গৰু শিকাও হৈ আছে গাইছ। পুৰা যাব খোজা নাই কিন্তু যাওঁ হ'ল যথেষ্ট। লাগাও লাগাও লাগাও, খালা খেতিখিনি চাওঁ আহক আজি। পুৰা মানে এইফালে পথাৰ হাল বাও চৰু হ'ল, এইফালে আৰু জ্বালা খেতিখিনিতো মাটি জাপিব আছে আমাৰ। আহচোন বাৰু মোৰ জ্বালা খেতিখিনি কেনে আছে চাওঁ। গেটখানো কেনেকৈ হ'লে এইপিনে দি আহা। এয়া চোৱা গাইছ, এইপিনে জ্বালা পুৰা জলকীয়া গছ ডাঙৰ হৈ গ'ল। মানে আৰু অলপমান এইফালে মাটি জাপিব আছে, অলপ মাটি জাপাইছিল, মানে টাইমে মিলা নাই গাইছ, কি কৰিবি আৰু একদম মানে ব্যস্ততামূলক। ইপিনে আকৌ কুঠিয়া পেলাবাৰ হ'ল, বাৰিষা বতৰ আহি পেলাই। এইপিনে আকৌ জলকীয়া গাছ ডাঙৰ হ'ল, মাটি জাপিব আছে, একদম মানে টাইমে নাই গাইছ, কি ক'ম আৰু পুৰা ফাটাফাটি। এইপিনে খাওঁ, এয়া চাব পাৰে গাইছ, জলকীয়া পুৰা মানে ফুল ধৰিছে এয়া, আৰু মানে টাইমে হোৱা নাই আৰু না। এইফালে আৰু ভাই আৰু মই আৰু এটা আমাৰ খেতি আছে, খেতিখিনি চাবলৈ আহিলোঁ আমি দুইজনেদি। বলক আমি যাই আছোঁ। বৰ্তমান আমাৰ মানে তাতে খেতি কৰা আছে, আমি দুইজনৰ মাজতে খেতি কৰা হৈছিলে। তাতে আমাৰ লেচেৰা আছে আৰু জলকীয়া আছে। আগৰ ভিডিঅ'টো দেখাইছিলোঁ গাইছ, আগৰ ভিডিঅ' যদি চাইছা তেতিয়া গমেই পাবা তাতে মানে কি হৈছে এইবিলাক। এয়া চোৱা, এয়া চোৱাচোন গাইছ, ফল ধৰিছে আৰু না ইয়াৰ লেচেৰা। মানে ইয়াতে তিয়হ
এনেকৈ গোটাই মানে এটা জেগাতে দিয়া হৈছে আৰু এইপিনে চোৱা খেতি কৰা মানুহ গাইজ খেতি কৰি খাবই লাগিব চাকৰি বাকৰিটো নায়ে কি কৰিম আৰু পঢ়ি শুনিতো চাকৰি নাপালোৱে খেতি কৰি খাব লাগিব এয়া চোৱাচোন পুৰা মানে জলকীয়া গছৰ ঘৰে ঘৰে মানে কি হ'ল হাবিও গুজিছে এইফালে আৰু পানীও হৈ গ'ল মানে জলকীয়াখিনি কামৰ ব্যস্ততা মানে এইবিলাক গোটেই নিকটো হৈছে মানে আৰু বাকী আছে আৰু না মানে টাইমে পোৱা নাই ইপিনে সিপিনে গাইজ এইবিলাক নিকাবাই টাইম পোৱা নাই আহা মানে পুৰা বানপানী হৈ গ'ল চোৱা আহি যোৱা এয়া চোৱা মানে আগতে ভিডিঅ'ত দেখাইছিলোঁ এইখিনিহে অলপমান চাফা কৰা আছিলে মানে এইবিলাকো গোটাই চাফা হেৰি হৈ গ'ল মাটি চাপা হেৰি কৰা হৈ গ'ল মানে পানী হৈ গৈছে গাইজ চোৱাচোন মানে এইখিনি আৰু অলপ বাকী আছিলে না এয়া চোৱা কি কৰিবি গাইজ উপায়তো নাই খেতি কৰি খাব লাগিব আৰু মানে এয়া জলকীয়াৰ মানে কি আপোনালোকে যদি ইয়াৰ বিষয়ে জানে কমেণ্ট কৰি জনাবচোন গাইজ এয়া চোৱাচোন জলকীয়াবিলাক মানে কি হৈছে গাছবিলাক পাতটো মানে মুজৰা পৰি গৈছে এয়া চোৱাচোন ইয়াৰ বিষয়ে যদি জানে আপোনালোকে কি মেডিচিন মাৰিব লাগে কমেণ্ট কৰি জনাবচোন গাইজ এয়া চোৱা এয়া সিপিনে ভেন্দিও লাগিলে এয়া চোৱা ভেন্দিবিলাকো লাগিলে আৰু ফল ধৰিলে আৰু কেইদিনমান পিছত বিচিব পাৰিম আৰু না কি মজাকে সেয়া তিয়হ ধাৰাকাৰ বৰষুণত পুৰা পানী হৈ গৈছে এয়া চোৱা মানে ফল ধৰিলে গাইছ আৰু বেছি দিন নাই আৰু খাব পাম আৰু ন